শিক্ষাৰ্থী খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। আজি মই এটা ৰেচিপি লৈ আহিছোঁ কচুৰ ঠুৰি আৰু এয়া লৈ আহিছোঁ পচলাখিনি কাটি লৈছোঁ এয়া পচলা ভাজি আৰু এয়া কচুৰ ঠুৰি মাছৰ মূৰ দি তৰকাৰী বনাম আৰু আপোনালোকক গোটেইখিনি দেখাম কেনেকৈ বনাম। প্ৰথমে আমি কচুৰ ঠুৰিখিনি বইল কৰি ল'ম। এয়া কুকাৰত দি দিছোঁ বইল হ'বৰ কাৰণে আৰু ইয়াতে কেইটামান দাইলো দিম, মচুৰ দি দিছোঁ আৰু ইয়াতে এতিয়া বিলাহী দিছোঁ, অলপমান নিমখ দিম, এতিয়া আমি দুটা হুইচেল আহিব দিম। মাছৰ মাথাখিনি ভাজি ল'ম। ইয়াত কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হ'ব দিম অলপ। এতিয়া তেলখিনি গৰম হৈছে, এতিয়া মাছৰ মাথাখিনি ভাজি লোৱা হৈ গ'ল আৰু এইফালে এয়া বইল হৈ গ'ল কচুৰ ঠুৰি। সেইখিনি তেলতে মই দিম এতিয়া পাঁচফোৰণ, এয়া পিঁয়াজ, কেঁচা জলকীয়া, আদা নহৰু বটা, সেইখিনি অকণমান ভাজি লওঁ। সেইখিনি পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজিম। এয়া ভাজি আছোঁ, পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লোৱা হৈছে, ধুনীয়াকৈ ৰঙা হৈছে পিঁয়াজখিনি। এতিয়া মই ইয়াতে দিম কচুৰ ঠুৰিখিনি। এয়া এইখিনি লৈছোঁ, এইখিনি এতিয়া ইয়াতে দি দিম। এইখিনি ইয়াতে দিম এতিয়া অকণমান নিমখ, যিহেতু আগতে নিমখ দি থৈ দিছোঁ সেইকাৰণে অকণমানে দিছোঁ। এতিয়া দিম হালধিৰ টেমাটো পিছে ফুটিছে, এইখিনি এন্দুৰে ফুটিছে, সেইকাৰণে ধুনীয়া হৈছে দিবলৈ, এনেকৈ হাতেৰে লাৰিব নালাগে। এইখিনি এতিয়া মই ভালকৈ লৰাই দিম। ইয়াতে এতিয়া মই দি দিম মাছৰ মাথাখিনি। এইখিনি মাছৰ মাথাখিনি দি দিম আৰু মাছো দিম। মাছ অকণমান ভাজা আছে, এয়া টিফিনত ভৰাই থৈ দিছিলোঁ, এয়া মাছ ভাজি। এইখিনি এতিয়া ইয়াতে দি দিম। এতিয়া এইখিনি দিছোঁ মই জিৰা, হ'বৰ সময়ত জিৰা দি দিছোঁ। পচলা আৰু এয়া আমাৰ কচুৰ ঠুৰিৰ আঞ্জা হৈ গ'ল। আৰু এইফালে ভাজিম মই এতিয়া পচলা। এয়া কেৰাহীটো গৰম হৈছে, এতিয়া ইয়াতে মই দি দিছোঁ মিঠাতেল। তেলখিনি অকণমান গৰম হ'ব দিম। তাৰপিছত ইয়াতে পিঁয়াজ, নহৰু, কেঁচা জলকীয়া একেলগে গোটেইখিনি দি দিম। এতিয়া অকণমান ভাজি ল'ম। এতিয়া এইখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে এতিয়া মই পচলাখিনি দিম।
আজি পচলা কচুৰ ঠুৰি আঞ্জা খাই মজা লাগিব। মই দিম নিমখ, এয়া নিমখ, হালধি, এইখিনি অকণমান। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। এয়া ভাত বাঢ়ি আছোঁ, এয়া কচুৰ ঠুৰিৰ পুৰিও খাব পাৰি। আজি যেনেকৈ মই মাছৰ মাথাৰে বনাইছোঁ কচুৰ ঠুৰি, কণ বিলাহী এনেকৈ দি আদা নহৰু দি পুৰি খাব পাৰি। এনে দৈ টেঙাৰ লগত ভাজি খাব পাৰি। যিকোনো কৰি খাব পাৰি। আপোনালোকক মই দেখাই থাকিম, যিহেতু কচুৰ ঠুৰি বেছিভাগ পোৱাই নাযায়, কেতিয়াবাহে পাওঁ। কোনোবা বেচিব আনিলে বা পথাৰত গ'লে তেনেকৈ আনো। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ।